নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আজি এযোৰ কাপোৰ ৰেডি কৰিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। এযোৰ অৰ্ডাৰ কাপোৰ আছিলে, কমপ্লিট হ'ল। এইখন মেখেলা পুৰা হেণ্ডমেড মিক্স পাটৰ কাপোৰ হয়। কাপোৰটো খুব ধুনীয়া। মই ইয়াত এপ্লিক ৱৰ্ক কৰিছোঁ আৰু ষ্ট'ন আছে মাজে মাজে আৰু কিছুমান হাতৰো কাম আছে। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইবোৰ হাতেদি কৰা হৈছে। গোটেই এংকৰ যিটো মেটেলিক এংকৰ এটা আছে, সেইটো দি কাম কৰা গৈছে। তাত মাজত এইটো ষ্ট'ন লগাই দিছোঁ মই, পাটৰ নিচিনা ষ্ট'ন। এইখন মেখেলা তেনেকৈ তলত এটা পাৰি 3 পাহ দিছোঁ আৰু এইফালেও সেই তেনেকৈ। এইখন মেখেলা চাদৰখন চাওক, খুব ধুনীয়া লাগিছে। এইটো পেৰট গ্ৰীণত আছে কাপোৰযোৰ। কাপোৰটো খুব চফ্ট হয়। এইখন চাদৰ ফুলখিনিৰ লগত মিলাকৈ মই তেনেকৈ দহি দিছোঁ আৰু দহিখিনিত এটা এটা ষ্ট'ন লগাই দিছোঁ, মণি লগাই দিছোঁ। এইটো মণি হয়। চাদৰখন এনেকৈ আহিব। এনেকৈ যদি মেলি লয়, চেষ্টত এই অংশটো আহিব। এনেকৈ চেষ্টত এইটো অংশ আহিব। ছাইডত এনেকৈ সৰু সৰুকৈ দিছোঁ, যিহেতু আঁচলতো হেভি হৈছে, সেইকাৰণে মাজত বিশেষ মই দিয়া নাই তেনেকৈ। চাদৰখন যদি জাপি ল'ব বিচাৰে তেতিয়াহ'লে এইটো আহিব। কাপোৰযোৰ খুব ধুনীয়া লাগিছে আৰু ইয়াৰ লগত মিলাকৈ মই এটা ৰেডি কৰিছোঁ। চাওকচোন, এইটো পটলি বেগ এটা কাপোৰযোৰৰ লগত মিলাকৈ এইটো তেনেকৈ ৰেডি কৰিছোঁ। ইয়াত যিপাহ এনেকৈ সৰুকৈ ফুল আছিলে, সৰুকৈ এপাহ দিছিলোঁ, সেই ফুলপাহ মই ইয়াত দিছোঁ আৰু তেনেকৈ ছেইম লেচো মই ইয়াত এনেকৈ লগাই দিছোঁ। খুব মৰম লাগিছে বেগটো দেখি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। কাপোৰযোৰ এইযোৰেই। আৰু এটা বেগ ৰেডি কৰি আছোঁ মই। মোৰ প্ৰথম ভিডিঅ'টো যিসকলে চাইছিলে তেওঁলোকে গম পাব। এযোৰ নীলা কাপোৰ কৰিছিলোঁ, তাৰ লগত মিলাকৈ এতিয়া মই এইটো বেগটো ৰেডি কৰিছোঁ। কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে আপোনালোকক নিশ্চয় দেখুৱাম। কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।